নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ মিষ্টাৰ পংকজ চেনেললৈ স্বাগতম জনাইছো। আজি পুনৰ আকৌ আপোনালোকক ভাল খবৰ এটা দিব বিচাৰিছো। আহক তেনেহলে দেৰি নকৰো আজি এই ভিডিঅটো আৰম্ভ কৰো। ভাল খবৰটো হ'ল যে আমাৰ যি স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ পদৰ পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে যি এডভাৰটাইজমেন্ট কৰিছিলে সেই পৰীক্ষা তাৰিখ আগতে দিছিলে, কিন্তু বিশেষ কাৰণত সেই পৰীক্ষাৰ তাৰিখ তেওঁলোকে হটাই দিছিলে। কিন্তু এটা ভাল খবৰটো হ'ল যে আজি কেশৱ মহন্ত ডাঙৰীয়াই তেখেতে মন্তব্য কৰিছে যে স্বাস্থ্য বিভাগৰ যিসমূহ চতুৰ্থ পদৰ পৰীক্ষা সেই পৰীক্ষা তেওঁলোকে ছেপ্টেম্বৰ 4 তাৰিখে অনুষ্ঠিত কৰিব। যথেষ্ট ভাল খবৰ। ছেপ্টেম্বৰ 4 তাৰিখে চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু লগতে যিসমূহ তৃতীয় বৰ্গৰ পদৰ কাৰণে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে সেই পৰীক্ষা ছেপ্টেম্বৰত অনুষ্ঠিত কৰিব, কিন্তু বৰ্তমানলৈকে তাৰিখ নিৰ্ধাৰণ কৰা নাই। যদি মই তাৰিখ আগতীয়াকৈ গম পাওঁ তেনেহলে আপোনালোকক এই চেনেলৰ মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইমানে আছিলে ভাল খবৰ। যিসকলে এই পদৰ বাবে পঢ়ি আছে তেওঁলোকৰ বাবে যথেষ্ট ভাল খবৰ বুলি মই আশা কৰিছো। আৰু আজি ভিডিঅ'টো ইমানেই। যদি চাই ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব, আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চেনেলটো চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় অসম, ধন্যবাদ।